এতিয়া গৰমৰ দিন, এই গৰমৰ দিনত আমাৰ শৰীৰটোত গৰমৰ বা ঘামৰ কাৰণে ঘামুচি উঠে। এই ঘামুচিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মই মোৰ সন্তানক কি ব্যৱহাৰ কৰোঁ তাকে অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এইখিনি দেখিছেনে কেঁচা হালধি? কেঁচা হালধিখিনি গুড়ি কৰি ল'লোঁ। ইয়াতে মই এপাহ গুটিমালি ফুলৰ পাহি এনেদৰে দি দিছোঁ। আপোনালোকে যিকোনো সুগন্ধিযুক্ত ফুল ব্যৱহাৰ কৰিব পাৰে। তাৰপাছত এইখিনি চাবোন বেষ্ট নিশ্চয় দেখা পাইছে কাষতে। চাবোন বেষ্টখিনি মই ডাবল বইলিং প্ৰচেছেৰে মই গলাই লৈছোঁ। আপোনালোকৰ ওচৰত যদি চাবোন বেষ্ট নাথাকে তেনেহ'লে পিয়াৰ্চ চাবোনো ইউজ কৰিব পাৰে। আৰু এইখিনি গলাই লৈ পেলাই মই ইয়াতে দিম। ইয়াত অকণমান মই মৌজোল ব্যৱহাৰ কৰিছোঁ কাৰণ মই কোনো ধৰণৰ কৃত্ৰিম বস্তু ব্যৱহাৰ নকৰোঁ। অকণমান মৌজোল দিছোঁ। সেইটো অপশ্যনেল, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। যিহেতু মই মোৰ নিজেও ব্যৱহাৰ কৰিম আৰু ল'ৰা ছোৱালীক ব্যৱহাৰ কৰিম, ইয়াতে কোনো ধৰণৰ মই চেণ্ট ব্যৱহাৰ কৰা নাই। চেণ্টৰ সলনি মই এই ফুলৰ পাহিখিনি দিছোঁ। খুব ধুনীয়া এটা গুটিমালি ফুলৰ গন্ধ আমি জানোৱেই। খুব ধুনীয়া এটা গন্ধ ওলাইছে। আপোনালোকে ব্যৱহাৰ কৰি চাব, নিশ্চয় উপকাৰ পাব। কাৰণ আজিকালি এই কেঁচা হালধি অৱশ্যে যদি আপুনি ৰসটো ব্যৱহাৰ কৰিব পাৰে মানে খুবেই ভাল। কিন্তু কি হয়, সময়ৰ অভাৱ, ৰাতিপুৱা 7:30 বজাত ল'ৰা ছোৱালী স্কুললৈ পঠিয়াব লাগে। সেইখিনি সময়ত হালধি বটি ৰস উলিয়াই ল'ৰা ছোৱালীক সানি পঢ়োৱাটো সম্ভৱ নহয়। গতিকে মই আজিকালি এনেকৈ চাবোন বনাই লওঁ। আগতে কিন্তু হালধিৰ ৰস ব্যৱহাৰেই কৰিছিলোঁ, কিন্তু সময়ৰ অভাৱত মই এইটো কৰিব লৈছোঁ। আৰু 15 মিনিটৰ পাছত মোৰ এয়া চাবোন ৰেডি হৈ গ'ল। তো আজিলৈ আহিছোঁ, বাই বাই।